নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ গুৰুজীলৈ। আজি মই আপোনালোকক ক'ব খুজিছোঁ টাইম মেনেজমেণ্টৰ বিষয়ে। টাইম মেনেজমেণ্ট হৈছে এনেকুৱা এটা টেকনিক যিটো টেকনিক ব্যৱহাৰ কৰি আমি আমাৰ লক্ষ্যত সোনকালে উপনীত হ'ব পাৰোঁ। গতিকে আজি আমি জানিম টাইম মেনেজমেণ্টৰ 7টা মেথড। আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই ক'ব খুজিছোঁ WRP মেথডৰ বিষয়ে। WRP মানে হৈছে ৱৰ্ক, ৰেষ্ট এণ্ড প্লে। আমি আমাৰ প্ৰয়োজনীয় কামখিনি আগতে কৰি লোৱাৰ চেষ্টা কৰিব লাগে। আমাৰ যিকোনো প্ৰয়োজনীয় কাম যেনে লিখা পঢ়া বা অফিচৰ কাম বা আমি যদি কিবা বিজনেছ কৰি আছোঁ তেন্তে বিজনেছৰ কাম হ'ব পাৰে। তাৰপিছত আহিব ৰেষ্ট। আমি এই কামখিনি সম্পূৰ্ণ কৰাৰ পিছত অলপ সময় জিৰণি ল'ব পাৰোঁ। আৰু তাৰ লগতে আমি ভাল পোৱা যিকোনো কাম যেনে গান শুনা, গেম খেলা, আমাৰ প্ৰিয়জনৰ লগত কথা পতা হ'ব পাৰে। তাৰপিছৰ পইণ্টটো হৈছে প্লে। আমি যিকোনো খেল খেলিব পাৰোঁ বা অলপ সময় এক্সাৰচাইজ কৰিব পাৰোঁ। এই সকলোখিনিয়ে আমাৰ ফাইনেন্সিয়েল হেল্থ, মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থ সামৰি লয়, যিটো আমাৰ সকলোৰে জীৱনৰ মূল লক্ষ্য। আমাৰ ছেকেণ্ড মেথডটো হৈছে ইট ডেট ফ্ৰগ আৰ্লি। মই ইয়াত ভেকুলী খাবলৈ কোৱা নাই। ইয়াত ফ্ৰগৰ দ্বাৰা আমাৰ দিনটোৰ সকলোতকৈ কঠিন কামটোৰ কথা বুজোৱা হৈছে। ইট ডেট ফ্ৰগ এনেকুৱা এটা টেকনিক যিটো টেকনিক আগৰে পৰাই চলি আহিছে আৰু বহুত সফল মানুহে এইটো টেকনিক ব্যৱহাৰ কৰি আহিছে। এইটো টেকনিকৰ ওপৰত আনকি কিতাপ এখনো আছে। আমি দিনটোত কৰিবলগীয়া সকলোতকৈ কঠিন কামটো আগত কৰি ল'ব লাগে। আৰু এইটো কৰিলে আমাৰ কামৰ বোজাটো কমি যায় আৰু কনফিডেন্সটো বাঢ়ি যায়। আৰু আগত কঠিন কামটো কৰাৰ পিছত বাকী কামবোৰ এনেও সহজ যেন অনুভৱ হয়। থাৰ্ড মেথডটো কোৱাৰ আগতে আপোনালোকক মই ক'ব খুজিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আমি আহিছোঁ থাৰ্ড টেকনিকলৈ। আমি বহুতে ভাবোঁ বিজি থাকিলে ছাকচেছ হ'ব পাৰি, যিটো সঁচা নহয়। আমি জীৱনত সফল হ'বলৈ সকলো সময়তে ব্যস্ত থকাৰ প্ৰয়োজন নাই। আমি নিজকে অদৰকাৰী কামত বিজি নাৰাখি আমাৰ প্ৰয়োজনীয় কামবোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিব লাগে। আমেৰিকান লেখক ডেভিড এলেনৰ এষাৰ কথা আছে, ইউ কেন ডু এনিথিং বাট ইউ কাণ্ট ডু এভৰিথিং। গতিকে আমি সদায় এটা লিষ্ট বনাই ল'ব লাগে, যিটো লিষ্টত আমি অকল আটাইতকৈ প্ৰয়োজনীয় 3টা কামহে লিখিম আৰু সেই কামকেইটা প্ৰথমতে কৰিব ট্ৰাই কৰিম। 4 নম্বৰ পইণ্টটো হৈছে এপ্লাই পাৰ্কিনছনছ ল'। পাৰ্কিনছনছ ল'ৰ মতে আমি কাম এটা কৰিবলৈ যিমান সময় পাওঁ আমি কামটো কৰিবলৈ সিমান সময়ে লগাওঁ। উদাহৰণস্বৰূপে, যদি আপোনাক কোনোবা ছাবজেক্ট এটা পঢ়িবলৈ 3 মাহ সময় দিয়ে, আপুনি ছাবজেক্টটো কমপ্লিট কৰিবলৈ 3 মাহেই সময় লগাব। আৰু যদি সেই একেটা ছাবজেক্ট পঢ়িবলৈ 1 মাহ সময় দিয়ে, তেন্তে আপুনি অলপ কষ্ট কৰি হ'লেও 1 মাহতে পঢ়ি শেষ কৰিব। আমি বহুতে চাগে গোটেই বছৰৰ পঢ়া এক্সামৰ আগৰ কেইদিনমান পঢ়ি এক্সাম দি পাইছোঁ। গতিকে আমি যিকোনো কাম সময়ত কৰিব ট্ৰাই কৰিব লাগে। আমি টাইম ৱেষ্ট কৰিব নালাগে। আপুনি বাকী সময়খিনি বেলেগ কিবা শিকিব বা বেলেগ কাম কৰি এক্সট্ৰা ইনকাম কৰিব পাৰে। ফিফথ মেথডটো হৈছে ফ'কাছ অন ছিষ্টেম, নট অন গ'লছ। আমাৰ সকলোৰে এটা লক্ষ্য আছে, আমি জীৱনত কি কৰিব বিচাৰোঁ। আমাৰে মাজত বহুতে গভৰ্ণমেণ্ট বা প্ৰাইভেট জব কৰিব বিচাৰে, বহুতে নিজৰ বিজনেছ কৰিব বিচাৰে, বহুতে বিচাৰে আৰ্মিত জইন কৰিব। গতিকে আমি নিজৰ লক্ষ্যটো পূৰা কৰিবলৈ কি কি ষ্টেপ পাৰ হৈ যাব লাগিব আমি চিৰিয়েলি লিখি ল'ব লাগে আৰু ষ্টেপ বাই ষ্টেপ পূৰা কৰাৰ ট্ৰাই কৰিব লাগে। যেনেকৈ আমি সৰুতে ইংলিছেই হওক বা মেথছেই হওক এটা এটাকৈ চেপ্টাৰবিলাক পঢ়ি গৈছিলোঁ আৰু বছৰটোৰ শেষত এক্সাম দিছিলোঁ, ঠিক তেনেদৰে আমাৰ লক্ষ্যটো পূৰা কৰিবলৈ এটা এটা চেপ্টাৰ ভালকৈ কমপ্লিট কৰি যাব লাগিব। এতিয়া আমি আহিছোঁ 6 নম্বৰ পইণ্টলৈ, ৱেক আপ আৰ্লি। আমি ৰাতিপুৱা সোনকালে উঠিব লাগে। আমি যদি ৰাতিপুৱা 5টাত উঠোঁ, 8টাত উঠা জনতকৈ দিনটোত 3 ঘণ্টা সময় বেছি পাম আৰু ৰাতিপুৱা সময়টোত কোনেও ফোন কৰি বা মেছেজ দি ডিষ্টাৰ্বো নিদিয়ে। গতিকে আমি সেইটো টাইমত আমাৰ ইম্পৰ্টেণ্ট কাম এটা কৰি ল'ব পাৰোঁ আৰু আমি এনেকৈয়ে বেলেগতকৈ আগুৱাই থাকিম দিনটোৰ কামতো আৰু লাইফত ছাকচেছ হোৱাত। আমি সকলোৱে দিনটোত কি কি কৰিবলগীয়া আছে আগৰ দিনা ৰাতি শোৱাৰ আগত প্লেন কৰি ল'ব পাৰোঁ, যাতে ৰাতিপুৱা উঠি আমি ভাবি থাকিব নালাগে আমি কি কৰিম। আপুনি কামটো ষ্টাৰ্ট কৰাৰ আগত 5 মিনিট মেডিটেশ্যন কৰি ল'ব পাৰে। আজিৰ লাষ্ট পইণ্টত আমি জানিম ডিষ্ট্ৰেকশ্যন কিলছ ইয়ৰ টাইম। আমি নিজৰ দিনটোক ভাগ কৰি ল'ব পাৰোঁ, তাৰে নিজৰ প্ৰয়োজনীয় কাম কৰিবলৈ এটা সময় নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ। এই সময়খিনিত ফোনটো চাইলেণ্ট বা ছুইচ অফ কৰি নিজৰ পৰা আঁতৰত ৰাখিব লাগে, যাতে কোনো কল, মেছেজ বা নটিফিকেশ্যনে আমাক কামৰ পৰা ডিষ্ট্ৰেক্ট কৰিব নোৱাৰে। আৰু আমি কেইদিনমান এনেকৈ কৰাৰ পিছত লাহে লাহে বেলেগে গম পাব যে আমি সেইটো টাইমত বিজি থাকোঁ আৰু আমাৰ অদৰকাৰী ফোন কল বা মেছেজ অহা বন্ধ হৈ যাব। আজিলৈ ইমানতে সামৰিছোঁ। ছাবস্ক্ৰাইব কৰক আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ গুৰুজী। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ চিনাকি সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমি সকলোৱে একেলগে মিলি আগুৱাই যাব পাৰোঁ। ধন্যবাদ।